हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গোটেইখিনি কথা ক'ম। হয়, মোৰ গাত কিয় চুৰ্ণি দেখা নাপায় আৰু কিহৰ কাৰণে মই এনেকুৱাকৈ ভিডিঅ' বনাওঁ, মই গোটেইখিনি কথা ক'ম। আহক ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। মোৰ কিয় চকুত লগা আৰু মই কিয় দেখাই ফুৰোঁ, মই দেখাই ভাল পাওঁ নেকি, মই ইত্যাদি ইত্যাদি সকলোৰে কমেণ্টৰ ৰিপ্লাই কৰিম। প্ৰথম কথাটো হৈছে যে মই সকলোবোৰ ভিডিঅ' বনাওঁ 12টাৰ পিছত, ৰাতি 12টাৰ পিছত। আজিলৈকে মই ফেচবুকত যিমানকেইটা ভিডিঅ' দিছোঁ, মই গোটেইকেইটা ভিডিঅ' বনাইছোঁ 12টাৰ পিছত। আৰু ঘৰত যেনেকুৱাকৈ থকা যায় মই তেনেকুৱাকৈ ভিডিঅ'টো বনাওঁ, যোনযোৰ ড্ৰেছ পিন্ধি থকা যায় আৰু তেনেকুৱাকৈ ভিডিঅ'টো বনোৱা যায় বাৰু। যি কি নহওক, হয়তো মোৰো ভুল আছে, আগলৈ মই সেইটো চাম বাৰু, মোক ক্ষমা কৰি দিব। এতিয়া যোনটো বাইদেৱে কমেণ্টটো কৰিছিল, প্ৰথমতে তেওঁৰ কমেণ্টটো চাওঁ। আপুনি মোক জ্ঞান দিলে তাৰ কাৰণে ধন্যবাদ। এতিয়াতো মোক জ্ঞান দিয়া মানুহজনীতো মই একাউণ্টটো চাবই লাগিব। তেখেতে বা আকৌ কি ৰামলীলা কৰি থৈ দিছে একাউণ্টত, আহকচোন চাওঁ। आओ यार अपनी नंगी आंखों से खुद देखो। कुछ भी नहीं है आगे तुम्हारा। বাইদেউ মোক কমেণ্ট দিয়াৰ আগত চাব লাগে আপুনি কি কি কৰিছে। আপোনাৰ ক'ত চুৰ্ণিখন আছে বাইদেউ? আপুনি চুৰ্ণি নহয়, আপুনি শাৰী পিন্ধি ফটো তুলিছে ন? চেষ্টা কৰিছে দেখাবৰ কাৰণে, কিন্তু মানে তাই দেখাব পৰা নাই। কি কৰিব, কমেণ্ট দি কিনে তাই সান্তনা লৈ আছে। যিকোনো কমেণ্টটো পাছ কৰাৰ আগতে আপুনি কেনেকুৱা, আপোনাৰ প্ৰফাইলত কেনেকুৱা বস্তু আছে সেইবোৰ চাই ল'ব লাগে অলপমান। আমাৰো ভাল লাগে দিয়াচোন। अपनी जिंदगी में बहुत चूतिए गहरे, लेकिन ये मेरी सहन शक्ति के पार जा रहा है। বেয়া ক'লোঁ গাইছ, মোৰ কিবা লাজ লাগছে ৰ। বাইদেউ বহুত দেখালি, অলপ পিছফালৰ পৰা দেখাওকচোন, আমিও চাওঁ কি ফটো আপলোড দিছে ফেচবুকত। अजी लंड मेरा। মোক দেখোন বহুত নৈতিক জ্ঞান দিছিলে, এইখন কি আকৌ দিদি? वाओ, बहुत सही बहनचोद, बहुत सही। ऐसी लड़कियों को स्पोर्ट्स कोटा मिल जाता है और 5 मीटर छलांग लगाने वाले लौंडे हिलाते रह जाते हैं। वाह दीदी, आपने तो हाथ से ऊपर ही कर दिया। যি কি নহওক, ভিডিঅ'টো এইখিনিতে, আৰু ভিডিঅ'টো সম্পূৰ্ণ ধেমালিৰ ওপৰত বনোৱা হৈছে। আপোনাকো মই কোনো ব্যক্তিগত শত্ৰুতা নাই আৰু আপোনাক দুখ দিয়াৰ উদ্দেশ্যে ভিডিঅ'টো বনোৱা নাছিলোঁ। ধন্যবাদ। এইখিনি আছিল ভিডিঅ'টো। আৰু আপুনি কমকৈ দেখুৱায়, আৰু আপুনিতো মেখেলা চাদৰ পিন্ধিয়ে ফটোবোৰ আপলোড কৰিছে। সেইবোৰ কি আপোনাৰ আগত চকু দিব লাগে নেকি? আপোনাৰ আগত চকু দিব লাগে। বুকুখন উঠাই কেনেকৈ ভিডিঅ' বনাই মই নাজানো নহয়, মই তেনেকুৱাই দিদি। নিজক ভাল কৰা।